নমস্কাৰ বাণী টক্সৰ অন্য এটা ইণ্টাৰেষ্টিং ঘটনাৰ মাজলৈ মই নৱদৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো বহুতেই জানে যে বাংলাদেশ স্বাধীন হোৱাৰ ক্ষেত্ৰত ভাৰতৰ অৰিহণা কিমান আছিল। ভাৰতৰ যিমানেই অৰিহণা থাকক, ভাৰতে এই অৰিহণাখিনি দিবলৈ যোৱাৰ আগতে ভাৰতে ল'বলগীয়া হৈছিল ৩০০ গৰাকী মহিলাৰ সহায়। এই সকলোখিনি ঘটনা জানিব পাৰিব আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। খুব সোনকালে অজয় দেৱগানৰো এখন মুভি আহি আছে, ভোজ দ্য প্ৰাইড এণ্ড লিজেণ্ড বুলি। এই মুভিখনৰ কাহিনীটো এই ঘটনাটোৰ লগতে জড়িত হৈ আছে। এই ঘটনাটো আৰম্ভ হৈছিল 1947 চনত ভাৰত আৰু পাকিস্তান স্বাধীন হোৱা সময়ৰ পৰা। পাকিস্তানক দুটা ভাগত বিভক্ত কৰিছিল, ৱেষ্ট পাকিস্তান আৰু ইষ্ট পাকিস্তান। ইষ্ট পাকিস্তানত বহুখিনি সমস্যা আছিল। ইষ্ট পাকিস্তানে স্বাধীন হ'ব বিচাৰিছিল আৰু ইষ্ট পাকিস্তানে যেতিয়া স্বাধীন হ'বৰ বাবে সংগ্ৰাম কৰিছিল, সেই সময়ত ৱেষ্ট পাকিস্তানে ইষ্ট পাকিস্তানৰ ওপৰত অমানৱিক অত্যাচাৰ চলাইছিল। মহিলাসকলৰ ওপৰত অমানৱিক অত্যাচাৰ চলাইছিল, মহিলাসকলক ধৰ্ষণ আদি কৰিছিল আৰু মহিলা বা পুৰুষসকলক গণহত্যা কৰিবলৈ আৰম্ভ কৰিছিল। 1970 চনত বৰ্তমানৰ যি বাংলাদেশ, এই বাংলাদেশে স্বাধীনতা সংগ্ৰাম তীব্ৰভাৱে চলাই আছিল আৰু সেই সময়ত ভাৰতেও বৰ্তমানৰ বাংলাদেশক খুব ছাপোৰ্ট কৰিছিল। 1971 চনত আৰম্ভ হয় ৱাৰ অফ লিবাৰেশ্যন আৰু সেই বছৰৰে ডিচেম্বৰ মাহলৈ ভাৰতো এই যুদ্ধত সোমাই পৰে। পাকিস্তানে ভাৰতক হৰুৱাবৰ বাবে কৌশল কৰিছিল যে ভাৰতক দুয়োটা দিশৰ পৰা আক্ৰমণ কৰিব আৰু ভাৰতক দুয়োটা দিশৰ পৰা আক্ৰমণ কৰাৰ ফলত ভাৰতৰ সৈন্যবাহিনী দলবোৰ দুটা ভাগত বিভক্ত হৈ পৰিব আৰু ভাৰতক সহজে পৰাজয় কৰিব পাৰিব। 3 ডিচেম্বৰ 1971 চন প্ৰথমে আক্ৰমণ কৰিলে পাকিস্তানে ভাৰতক। ভাৰতৰ কেইবাটাও বায়ু সেনাৰ ঘাটি বা এয়াৰবেছ পাকিস্তানে বোম দি ধ্বংস কৰিলে। 12টাকৈ ভাৰতৰ এয়াৰবেছ ধ্বংস কৰিলে পাকিস্তান বায়ু সেনাই। পাকিস্তান বায়ু সেনাই যি 12টা এয়াৰবেছ ধ্বংস কৰিছিল, এই 12টা এয়াৰবেছৰ ভিতৰত আছিল জম্মু কাশ্মীৰ অমৃতসৰৰ পৰা ধৰি গুজৰাটৰ ভুজ নামৰ এয়াৰবেছটোলৈকে। গুজৰাটৰ ভুজ এয়াৰবেছটো আছিল পাকিস্তানৰ সীমাৱৰ্তী অঞ্চলত, গতিকে এই গুজৰাটৰ ভুজ এয়াৰবেছটোৰ পৰা পাকিস্তানক অতি সহজে আক্ৰমণ কৰিব পাৰিলে হয় বা পাকিস্তানক কাউণ্টাৰ ষ্ট্ৰাইক কৰিব পাৰিলে হয়। বৰ্তমানৰ বাংলাদেশৰ অঞ্চলৰ লগতে জম্মু কাশ্মীৰৰ দিশেও পাকিস্তানী সেনাই ভাৰতক আক্ৰমণ কৰিছিল আৰু ভাৰতীয় বায়ু সেনাই পাকিস্তানক তাৰ যোগ্য প্ৰত্যুত্তৰো দিছিল। পাকিস্তান বায়ু সেনাই ভাৰতীয় এয়াৰবেছবোৰ বোম দি ধ্বংস কৰাৰ ফলত ভাৰতীয় বায়ু সেনাই ইয়াৰ সুবিধা ল'ব পৰা নাছিল আৰু ভাৰতীয় বায়ু সেনাই উপযুক্ত সময়ত উপযুক্ত এৰোপ্লেন বা ফ্লাইট উৰুৱাই পাকিস্তান বায়ু সেনাক যোগ্য প্ৰত্যুত্তৰ দিব পৰা নাছিল। গুজৰাটৰ ভুজ এয়াৰবেছটো অতি বেছি ডেমেজ হৈছিল আৰু অতি বেছি ডেমেজ হোৱাৰ ফলত এই ভুজ এয়াৰবেছৰ পৰা কোনো ফাইটাৰ জেট পাকিস্তানক আক্ৰমণ কৰিবৰ বাবে উৰিব পৰা নাছিল। গতিকে ভাৰতে এই ভুজ এয়াৰবেছটোৰ সুবিধাও ল'ব পৰা নাছিল আৰু এটা ইম্পৰ্টেণ্ট কথা, এই ভুজ এয়াৰবেছটো পাকিস্তানক আক্ৰমণ কৰিবৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল, কাৰণ এই ভুজ এয়াৰবেছটো পাকিস্তানৰ সীমামূৰীয়া অঞ্চলত অৱস্থিত। গতিকে পাকিস্তানক প্ৰত্যুত্তৰ দিবৰ বাবে ভাৰতৰ বাবে ভুজ এয়াৰবেছটো খুব ইম্পৰ্টেণ্ট আছিল। ভুজ এয়াৰবেছটোৰ ৰানৱেটো ডেমেজ হোৱাৰ ফলত তাৰ পৰা কোনো উৰাজাহাজ উৰিব পৰা নাছিল। গতিকে এই এয়াৰবেছটোৰ যিটো ৰানৱে আছিল, এই ৰানৱেটো 2-3 দিনৰ ভিতৰত ভাল কৰিবলগীয়া হৈছিল বা ৰিপেয়াৰ কৰিবলগীয়া হৈছিল। তাৰ বাবে ভাৰতীয় বায়ু সেনাই BSFৰো সহায় লৈছিল। BSFৰ সহায় লৈছিল। BSF 110জনকৈ BSF মেম্বাৰ আহিছিল আৰু এই সকলোখিনি কৰিব লগা হৈছিল একমাত্ৰ হাতেৰে। সেই সময়ত কোনো মেচিনো নাছিল। 2 দিন বা 3 দিনৰ ভিতৰত এই সকলোখিনি কাম বা এই সকলোখিনি ৰিপেয়াৰিঙৰ কাম শেষ কৰিবলগীয়া হৈছিল আৰু তেতিয়া বায়ু সেনাই উপলব্ধি কৰিছিল যে এই 110জন মানুহে 2 দিন বা 3 দিনত এই কামখিনি ৰিপেয়াৰিং কৰিব নোৱাৰে, গতিকে আৰু মানুহৰ শক্তি বা মেন পাৱাৰৰ দৰকাৰ হৈছিল। সেই সময়ৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ স্কোৱাড্ৰন লিডাৰ বিজয় কাৰ্ণিয়াৰৰ আইডিয়া মতে বিজয় কাৰ্ণিয়াৰে মাতপুৰ গাঁৱৰ মানুহৰ সহায় লৈছিল আৰু মাতপুৰ গাঁৱৰ 300 গৰাকী মহিলাই ইণ্ডিয়ান এয়াৰফ'ৰ্চক সহায় কৰিবৰ বাবে আগুৱাই আহিল। আপুনি ভাবি আচৰিত হ'ব, 300 গৰাকী মহিলা ওলাই আহিল। ইণ্ডিয়ান এয়াৰফ'ৰ্চ যিটো এয়াৰবেছৰ ৰানৱে ডেমেজ হৈছিল, এই ৰানৱে ডেমেজ হোৱা ৰানৱেটো বনাবৰ বাবে 300 গৰাকী মাতপুৰ গাঁৱৰ পৰা
ওলাই আহিছিল। এই 300 গৰাকী মহিলাই ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পৰা ধৰি সূৰ্য মাৰ যোৱালৈকে কাম কৰিছিল একেৰাহে 3 দিন। একেৰাহে 3 দিন কাম কৰিছিল সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তৰলৈকে আৰু 72 ঘণ্টা কাম কৰাৰ অৱশেষত ভুজ এয়াৰবেছৰ যিটো ৰানৱে আছিল এই ৰানৱেটো ৰিপেয়াৰ কৰি সম্পূৰ্ণৰূপে তৈয়াৰ কৰিছিল। কিছু সংখ্যক মহিলাই কিছুমান নিউজৰ আগত প্ৰকাশ কৰিছে যে তেখেতসকলে সেউজীয়া শাৰী পিন্ধিছিল। সেউজীয়া শাৰী এটা কাৰণেই পিন্ধিছিল যাতে তেখেতসকলে পৰিৱেশৰ লগত গছ-গছনিৰ লগত নিজৰ ৰংটো মিলাই ৰাখিব পাৰে। তাৰ বাবে তেখেতসকলে সেউজীয়া শাৰী পিন্ধিছিল। আৰু যি সময়ত তেখেতসকলে সেই এয়াৰবেছটোত কাম কৰিছিল বোম আক্ৰমণ হোৱাৰ সম্ভাৱনা খুব বেছি আছিল, কাৰণ পাকিস্তানে যিকোনো সময়ত পুনৰবাৰ ভুজ এয়াৰপৰ্টত আক্ৰমণ কৰিব পাৰে। গতিকে মহিলাসকলৰ ছেফটিৰ কাৰণে চহৰৰ বাহিৰত চাইৰেন লগোৱা হৈছিল। যেতিয়াই এই চাইৰেনবোৰ বাজিছিল মহিলাসকল দৌৰি গৈ বিভিন্ন বাংকাৰ আদিত লুকাই নিজকে ৰক্ষা কৰিছিল। এনেধৰণে 300 গৰাকী মহিলাই তৈয়াৰ কৰি উলিয়াইছিল ভুজ এয়াৰবেছৰ ৰানৱেটো। আৰু এটা খুব ইম্পৰ্টেণ্ট কাম কৰিছিল তেখেতসকলে, যিটো ৰানৱে আছিল এই ৰানৱেটো গোবৰে লেপি দিছিল। গোবৰে এটা কাৰণেই লেপি দিছিল যাতে এই এয়াৰবেছটো পাকিস্তান বায়ুসেনাই ধৰিব নোৱাৰে যে এই এয়াৰবেছটোৰ যিটো ৰানৱে আছিল সেই ৰানৱেটো ৰিপেয়াৰিং কৰা হ'ল। গতিকে এনেধৰণে গোবৰ লেপি দিয়াৰ ফলত কোনেও ধৰিব পৰা নাছিল আৰু ভাৰতীয় বায়ুসেনায়ো নিজৰ উৰাণ আৰম্ভ কৰিছিল। চতুৰ্থ দিনা ভুজ এয়াৰবেছৰ পৰা উৰিল ভাৰতৰ বিমান আৰু ভাৰতৰ বিমান উৰি গৈ পাকিস্তানত বম্বিং আৰম্ভ কৰিছিল। ভাৰতীয় বায়ুসেনাই 7 দিন অপাৰেশ্যনৰ পিছত এটা সফল সমাপ্তি ঘটালে। বাংলাদেশক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়ালে আৰু অৱশেষত পাকিস্তান সেনাবাহিনীয়ে ভাৰতীয় সেনাবাহিনীৰ ওচৰত চাৰেণ্ডাৰ কৰিবলগীয়া হৈছিল। আপোনালোকে ফটোত দেখিছে যে পাকিস্তানৰ সেনাধ্যক্ষই ভাৰতীয় সেনাবাহিনীৰ ওচৰত চাৰেণ্ডাৰ লেটাৰত চহী কৰি আছে। ইয়াৰ কিছুদিনৰ পাছতে ইন্দিৰা গান্ধী আহিছিল মাতপুৰ গাঁওখনলৈ আৰু যি 300 গৰাকী মহিলাই ইণ্ডিয়ান এয়াৰফ'ৰ্চক সহায় কৰিছিল পাকিস্তানৰ লগত যুদ্ধ কৰিবৰ বাবে, সেই 300 গৰাকী মহিলাক বীৰাংগনা উপাধি দিছিল আৰু তেখেতসকলক কিছু গিফ্টো কৰিছিল, উপহাৰো দিছিল। কিন্তু তেখেতসকলে সেই গিফ্টবোৰ গ্ৰহণ নকৰিলে। তেখেতসকলক যি টকা পইচাৰ গিফ্ট দিয়া হৈছিল এই গিফ্টবোৰ গ্ৰহণ নকৰি তেখেতসকলে এটাই কথা ক'লে যে ভাৰত মাতৃক সেৱা কৰাটো তেখেতলোকৰ ধৰ্ম। তেখেতসকলে যেতিয়া এই ৰানৱেটো ৰিপেয়াৰিং কৰি আছিল বহু কেইগৰাকী মহিলাৰ সন্তান আছিল। তেখেতসকলে এই নিজৰ সন্তানবোৰক পৰিয়ালৰ কোনো ব্যক্তিৰ ওচৰত থৈ আহিছিল বা পৰিয়ালৰ অন্য কোনো ব্যক্তিৰ ঘৰত থৈ আহিছিল। তেখেতসকলে নিজৰ সন্তানক বেলেগৰ ঘৰত বা বেলেগৰ ওচৰত থৈ আহি ভাৰতীয় বায়ুসেনাক ইমান এটা ডাঙৰ সহায় কৰিলে, যি সহায় কৰিলে সেই সহায়ৰ মূল্য ৰাখি তেখেতসকলৰ গাঁৱৰ প্ৰৱেশদ্বাৰত এটা কীৰ্তিচিহ্ন বা এখন গেট বনাই দিছে। সেই কীৰ্তিচিহ্নটোৰ ফটো আপোনালোকে স্ক্ৰীনত দেখি আছে। ওপৰত এৰোপ্লেন উৰি আছে আৰু তলত কিছু মহিলাই কাম কৰি আছে। এনেধৰণে 300 গৰাকী মহিলাই সহায় কৰিছিল ভাৰতীয় বায়ুসেনাক পাকিস্তানৰ সৈতে যুঁজিবৰ বাবে আৰু পাকিস্তানৰ পৰা বাংলাদেশক স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াবৰ বাবে। এই 300 গৰাকীৰ মহিলাৰ যি ভাৰতীয় সেনাৰ প্ৰতি, ভাৰতীয় বায়ুসেনাৰ প্ৰতি অৱদান আছিল, এই অৱদান কেতিয়াও পাহৰিব নোৱাৰি। আৰু যিসকল মহিলাই সেই সময়ত ভাৰতীয় বায়ুসেনাক সহায় কৰিছিল তেখেতসকল বৰ্তমান সময়ত বহুত বয়সস্থ হৈ পৰিলে। এই 300 গৰাকী মহিলাই যদি ভুজ এয়াৰবেছটোৰ যিটো ৰানৱে এই ৰানৱেটো প্ৰস্তুত কৰাত বা ৰিপেয়াৰিং কৰাত যদি ভাৰতীয় বায়ুসেনা বা ভাৰতীয় সেনাক সহায় নকৰিলে হয়, ভাৰতীয় বায়ুসেনাই ইমান সহজে এই যুদ্ধখন জিকিব নোৱাৰিলে হয়। আশা কৰোঁ আপোনালোকে এই খবৰবোৰ নিশ্চয় ভাল পালে বা এই কাহিনীটো নিশ্চয় ভাল পালে। যদি এই কাহিনীটো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি সকলোৰে মাজত শ্বেয়াৰ কৰি যাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। থেংক ইউ।